আজি আমাৰ ৰত্নপীঠ কলেজৰ চৌহদত 2016-17-18 বৰ্ষত আমাৰ এই কলেজত DLED পাঠ্যক্ৰম কৰা টেটৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে এখন আলোচনী প্ৰকাশ কৰি উলিয়াইছিল সঞ্জীৱ বসুমতাৰীৰ অধ্যাপনাত সম্পাদনাত। সেইখন আজি আনুষ্ঠানিকভাৱে আজি ইয়াত উন্মোচন কৰা হয়। ইয়াৰ আগতো আমাৰ কলেজৰ DLED প্ৰশিক্ষাৰ্থীসকলে দুখনকৈ এনেকৈ আলোচনী সম্পাদনা কৰিছে। এইটো আমাৰ কলেজৰ কাৰণে এটা ভাল খবৰ। আৰু বিশেষকৈ এই টেটৰ শিক্ষকসকলে যেতিয়া এই কলেজত পাঠ্যক্ৰম কৰিছিল তেওঁলোকৰ যি এক্টিভিটি, কাম কাজ, ক্ৰিয়েটিভিটি, সৃষ্টিশীলতাই আমাক সঁচাকৈয়ে মুগ্ধ কৰিছিল। তেওঁলোকে এই কলেজলৈ বহুত অৰিহণা ৰাখি গৈছে। ভৱিষ্যতেও আমি আশা কৰিছোঁ এই শিক্ষক শিক্ষয়িত্ৰীখিনিয়ে অসম তথা অসমীয়া জাতি তথা অসম সমাজৰ কাৰণে, অসমীয়া সাহিত্যৰ কাৰণে তেওঁলোকে সৃষ্টিশীল কাম কাজেৰে বৰঙণি আগবঢ়াই যাব। আৰু আমাৰ ৰত্নপীঠ কলেজত তেওঁলোকক মই আহ্বান জনাইছোঁ, প্ৰতি দেওবাৰে যদি তেওঁলোক ইয়ালৈ আহে আমি ইয়াত কবি সন্মিলন পাতিম, গল্প ইত্যাদিৰ সৃষ্টিশীল অনুষ্ঠান পাতিম, আড্ডা পাতিম। সেই সম্পৰ্কে আজি আমি ইয়াত সমবেত হৈছিলোঁ আৰু ভৱিষ্যতে তেওঁলোকে ইয়ালৈ আহিব, আমি সমবেত হ'ম, সাহিত্য সমাজৰ কথা পাতিম বুলি আমি তেওঁলোকক আহ্বান জনাইছোঁ। ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাংগণত আমাৰ DLEDৰ 2016-17-18 চনৰ আমাৰ পাঠ্যক্ৰমৰ যিসকল আমাৰ প্ৰশিক্ষাৰ্থী আছিল, আমি সকলোৰে সহযোগিতাত আমি পেপিৰাছ নামৰ এইখিনি স্মৃতিগ্ৰন্থৰ উন্মোচন কৰিলোঁ। উন্মোচক হিচাপে আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় হেদায়তুল্লাহ ছাৰ আছিলে। আৰু পেপিৰাছ এটা ইজিপ্তিয়ান শব্দ হয়, কাগজৰ অৰিজিনেল ফৰ্ম হয়। গতিকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ মাজে আমি নামটো নিৰ্বাচন কৰিছিলোঁ। আৰু যিসকল আমাৰ বন্ধুৱে আলোচনীখন সম্পূৰ্ণ কৰাত সহযোগিতা আগবঢ়ালে, যিসকল অতিথি লেখকে আমাক লেখা পঠিয়াই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত আমাক সহায় কৰিলে, আমি সকলোৰে কৃতজ্ঞতা জনাইছোঁ। আৰু ৰত্নপীঠ মহাবিদ্যালয়ৰ সৈতে যোগাযোগ কৰি আলোচনীখন সংগ্ৰহ কৰিবলৈ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ।